वेलकम टू स्टाडी लार्निंग। आजिर এই ভিডিওটোত মই আলোচনা কৰিম HSLC ক্লাস 10 ইংৰাজীৰ টিপ ফ্ৰম আসামৰ কিছুমান ইম্পৰ্টেন্ট কুৱেশ্যনৰ বিষয়ে। সো তোমালোকে এই কুৱেশ্যন কেইটা মিস নকৰিবা। তোমালোকৰ নোটবুকত এই কুৱেশ্যন কেইটাৰ আনসাৰ লিখি শিকি লবা, কাৰণ পৰীক্ষাত ইয়াৰ পৰা কুৱেশ্যন আহি থকা দেখা যায়। আৰু যদি তোমালোকৰ এই কুৱেশ্যন কেইটাৰ আনসাৰৰ প্ৰয়োজন হয় কমেন্টত জনাবা, মই বেলেগ এটা ভিডিঅ'ত ইয়াৰ আনসাৰ কেইটা দিয়াৰ চেষ্টা কৰিম। তেনেহ'লে হওক ভিডিঅ'টো আৰম্ভ কৰোঁ। টি ফ্ৰম আসাম। প্ৰথম কুৱেশ্যনটো হৈছে ইট ৱাজ মেগনিফিচেণ্ট ভিউ, ডেছক্ৰাইব দ্য মেগনিফিচেণ্ট ভিউ, অৰ গিভ এ ডেছক্ৰিপশ্যন অফ দ্য মেগনিফিচেণ্ট ভিউ অফ টি গাৰ্ডেন চিন বাই ৰাজবীৰ ফ্ৰম দ্য ৰেলৱে ট্ৰেইন। এইটো 2017 আহিছিল। 2 নম্বৰ কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য লিজেণ্ড এবাউট দ্য চাইনিজ এম্পায়াৰ। এইটো 2015 আহিছিল। 3 নম্বৰ কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য ইণ্ডিয়ান লিজেণ্ড এবাউট টি। এইটো 2015 আহিছিল। 4 নম্বৰ কুৱেশ্যনটো হৈছে গিভ এ ব্ৰিফ ডেছক্ৰিপশ্যন অফ ডেকিয়াবাৰী টি গাৰ্ডেন, হোৱাট ডিড ৰাজবীৰ চি অন দ্য ৱে। এইটো 2016 আহিছিল। আৰু 5 নম্বৰ কুৱেশ্যনটো হৈছে নেৰেট ব্ৰিফলি ৰাজবীৰছ ৰিমাৰ্কছ অন দ্য ডিস্কভাৰী অফ টি এণ্ড দ্য লিজেণ্ডছ ডেড সাৰাউণ্ড ইট। সো এইখিনি আছিল টিপ ফ্ৰম আসামৰ সকলোতকৈ ইম্পৰ্টেণ্ট কুৱেশ্যন। সো তোমালোকে এইখিনি মিছ নকৰিবা, ধুনীয়াকৈ এইবিলাকৰ নোটছ লিখি শিকি ল'বা। আৰু যদি তোমালোকৰ এই 5টা কুৱেশ্যনৰ নোটছৰ প্ৰয়োজন হয়, আনসাৰৰ প্ৰয়োজন হয়, আমাক কমেণ্টছ কৰি ভিডিঅ'টোত জনাবা, বেলেগ এটা ভিডিঅ'ত আনসাৰ দিয়াৰ চেষ্টা কৰিম।